Hello everyone, welcome back to Idea Uttam. আমি ক্লাস 10 অৰ ট্ৰিগোনোমেট্ৰি যেটো সিৰিজ স্টাৰ্ট কৰিছিলো ম্যাথমেটিক্স অলিম্পিয়াডৰ বাবে হেতু অকমান ৰৈ গৈছিলে এতিয়া আকৌ পুনৰ হেতু কন্টিনিউ কৰো আজি আমি এক্সাৰসাইজ 8.1 অৰ ফাৰ্স্ট কোৱেশ্চনটো লৈছো ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে in triangle ABC angle B equal to 90 degree এটা ট্ৰায়াঙ্গল দিয়া আছে ABC বুলি তাৰ কোণ B টো হৈছে 90 ডিগ্ৰী AB ৰ বাহুৰ মান দিয়া আছে 24 cm BC বাহুৰ মান দিয়া আছে 7 cm আমাক কি উলিয়াব কৈছে sin A equal to how much cos A equal to how much আৰু সেকেন্ড কোৱেশ্চন দিয়া আছে লগতে sin C equal to how much cos C equal to how much আমি according to the question আমি ডায়াগ্ৰামটো ড্ৰ কৰি ললো ঠিক আছে ABC এটা ৰাইট এংগল ট্ৰায়াঙ্গল যত এংগল B হৈছে 90 ডিগ্ৰী এতিয়া AB ৰ ভ্যালুটো দিয়া আছে আৰু BC ৰ ভ্যালুটো দিয়া আছে হেকেটা আমি পুট কৰি ললো এতিয়া আমাক ফাইন্ড কৰিব কৈছে sin of A and cos of A ফাৰ্স্ট কোৱেশ্চনটো ঠিক আছে sin of A উলিয়াবৰ কাৰণে কি লিখিব আমাক perpendicular by hypotenuse P by H আৰু cos of A উলিয়াবৰ কাৰণে কি লিখিব আমাক base by hypotenuse কেনেকৈ মনত ৰাখে আমি ফাৰ্স্ট ভিডিওটো কৈছিলৱে যে sin অৰ s আছে s অৰ কাৰণে ওচৰত P আৰু sin আৰু cos দুইটাতে H তলত আহিব আৰু সেকেন্ডটো হৈছে cos C ওচৰত B আছে গতিকে B ওপৰত ঠিক আছে যদি হেতু কাৰবাৰ খেলিমেলি আছে তেলে ফাৰ্স্ট ভিডিওটো চাই লব পাৰিব নেক্সট আমাক কি লাগিব h তাৰ মানে a ভ্যালুটো হৈছে হাইপোটেনিউজ বা অতিভুজ হেতু ভ্যালু লাগিব যেতিয়া সমকোণী ত্ৰিভুজ এটা আহে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহু জানিলে তৃতীয় বাহুটোৰ মান জানিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো পাইথাগোৰাছ থিওৰাম গতিকে স্টাৰ্ট কৰোতে প্ৰথমতে এখিনি লিখি লবা given বুলি কৈ পেলে এই গুটেখিনি লিখি লবা বা দিয়া আছে এই গুটেখিনি লিখাৰ পাছত আমি কি কৰিম using Pythagoras theorem পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি কি পাও পাইথাগোৰাছৰ উপপাদ্য বা পাও যে অতিভুজৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান square of hypotenuse is equal to sum of the squares of the other two sides ঠিক আছে AC square equal to AB square plus BC square এতিয়া আমি ভ্যালু পুট কৰি দিলে হল AB square ভ্যালু জানো আমি AB square equal to দিয়া আছে আমাৰ 24 square plus BC square BC ভ্যালু দিয়া আছে 7 square ওকে এতিয়া ইয়াৰ পৰা কি ওলাব AC square ৰ ভ্যালু ওলাব 24 square তোমালোকে 24 square যদি মনত নাই তেন্তে উলিয়াই লব পাৰিবা আৰু 24 square ভ্যালু হয় 576 পৰাপক্ষত কিছুমান স্কয়াৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা 7 square 49 তো সাম কৰিলে হ'ব টোটাল 625 টোটাল হলগে 625 এডিশন কৰাৰ এটা শৰ্ট ৱে আছে এটো 50 ৰ ওচৰত আছে ঠিক আছে এটো 50 ৰ ওচৰত আছে গতিকে এটো যদি 50 বুলি ধৰো ইয়াৰ পৰা 1 এটা কমাব পাৰো 575 plus 50 ঠিক আছে মই ধৰি লৈছো 570 70 plus 50 কিমান হয় 120 তাৰ মানে এটো হল 620 আৰু ইয়াত যেটো 5 এডিশন আছিল তো তাৰ মানে 625 ডাইৰেক্টলি ক্যালকুলেট কৰিব পাৰা এবোৰ প্ৰেক্টিস কৰিলে ফাস্ট হৈ যাব নেক্সট ইয়াৰ পৰা আমি কি কৰিম যেতিয়া AC স্কয়াৰ ভ্যালু পালো 625 তো AC ৰ ভ্যালু পাবলৈ আমি কি কৰিব লাগিব both side আমি root over ব্যৱহাৰ কৰিব লাগিব both side আমি ব্যৱহাৰ কৰি দিলো root over ঠিক আছে তো মই এফালে লিখিছো ইয়াৰ পৰা কি ওলাব AC ওলাব AC ইকুৱেল টু কিমান হ'ব 625 কিহৰ বৰ্গ 625 হয় 25 ৰ বৰ্গ 25 কি হয় 25 স্কয়াৰ ইকুৱেল টু হয়গে 625 এই কাৰণে আমি ডাইৰেক্ট স্কয়াৰ ৰুটৰ পৰা AC ইকুৱেল টু পালো 625 সেন্টিমিটাৰ তাৰ মানে h ৰ ভ্যালু কিমান হ'ব h ৰ ভ্যালু হৈ গল 25 সেন্টিমিটাৰ ঠিক আছে 25 সেন্টিমিটাৰ অতিভুজ বা হাইপোটেনিয়াছৰ ভ্যালু পাই গলো এতিয়া আমাক কি উলিয়াব দিছে ফাৰ্স্ট কোৱেশ্চনটোত এটা ফাৰ্স্ট কোৱেশ্চনটো কাৰণে কৰি লৈছো তো sin A equal to মই কি কলো sin A কাৰণে হয় P by H তলত সদায় H আহিবই H মানে A টু ডায়াগ্ৰামৰ কাৰণে হৈ গল AC আৰু S ৰ ওচৰত আছে P পাৰপেন্ডিকুলাৰ তো আমি এংগল A কনসিডাৰ কৰিছো A কাৰণে পাৰপেন্ডিকুলাৰ কোনডাল হ'ব A ৰ অপজিটত থকা ডাল গতিকে ইয়াত আহিলে BC by AC
ওকে BC এর ভ্যালু আমাক দিয়া আছে 7 AC এর ভ্যালু আমি এইমাত্র উলিয়ালো 25 তো sin A এর ভ্যালু পালো আমি 7/25 লগতে আমি cos A এর ভ্যালু উলিয়াই দিও cos A = কিমান হ'ব সেম প্ৰসিডিউৰ B/H C ৰ ওচৰত আছে B গতিকে B আহিব ওপৰত আৰু ইয়াৰ কাৰণে বেস কোণডাল হ'ব বা ভূমি কোণডাল হ'ব যোনডাল বাহু সংলগ্ন বাহু তো A কোণৰ লগত সংলগ্ন বাহু হৈছে AB গতিকে AB ডাল হৈ গল বেস আৰু লগত কি আছে হাইপোটেনিউজ বা অতিভুজ গতিকে অতিভুজ কোণডাল অতিভুজডাল হৈ গল AC তো AB ৰ ভ্যালু আমি জানো 24 আৰু AC ৰ ভ্যালু আমি পালো 25 গতিকে cos A ৰ ভ্যালু পালো আমি 24/25 গতিকে আমি সেকেন্ড কোৱেশ্চনটো কৰিব পৰা হলো সেকেন্ড কোৱেশ্চনটোৰ কাৰণে বেলেগ একো কৰিব নালাগে আমাৰ ভ্যালু একেকিটা আছে পাই গলো প্ৰথম sin C ওকে sin C = এতিয়া এংগলটো চেঞ্জ হৈ গল এংগলটো হৈ গল C এংগলটো তো C এংগলটোৰ কাৰণে পারপেন্ডিকুলার কোণডাল হৈ যাব তো পারপেন্ডিকুলার হৈ যাব AB ডাল তাৰ মানে এতিয়া কি হৈ গল sin C এর ভ্যালুটো হবগে AB/AC কাৰণ P by hypotenuse ঠিক আছে এনেকে চেঞ্জ হৈ যায় তো AB/AC তো AB এর ভ্যালু পালো 24 AC এর ভ্যালু পালো 25 তো সিমিলারলি cos C = কি হ'ব base by hypotenuse C এংগলটোৰ কাৰণে বেস কোণডাল BC ডাল যেডাল সংলগ্ন বাহু গতিকে মানে এডজাসেন্ট সাইডডাল যেডাল আছে ঠিক আছে তো BC/AC তো BC কিমান হ'ব BC দিয়া আছে 7 AC দি পালো আমি 25 গতিকে cos C এর ভ্যালু পালোগে আমি 7/25 গতিকে এনেদৰে আমি যি কোনো sin হক cos হক tan হক cot হক যি কোনো এটা ট্ৰিগোনোমেট্ৰিক অনুপাত উলিয়াব পাৰো এই দুটা এংগুলাৰ ঠিক আছে এটা গিভেন ৰাইট এংগল ট্ৰায়াঙ্গলৰ কাৰণে আমি যি কোনো ট্ৰিগোনোমেট্ৰিক ৰেশিও এনেদৰে নিৰ্ণয় কৰিব পাৰো লগতে এটা বস্তু চোৱা sin এৰ যিটো ভ্যালু sin এৰ ভ্যালুটো পাইছো চোৱা 7/25 হেতুকে cos C এৰ ভ্যালু পাইছো অৰ্থাৎ sin আৰু cos ৰ ভ্যালুবোৰ উলুটা হয় কেতিয়া A আৰু C এংগল দুটাৰ কাৰণে উলুটা হৈ যায় চোৱা sin A ৰ কাৰণে যেটো পাইছো হেতু আৰু cos C ৰ কাৰণে পাইছো সিমিলাৰলি cos A ৰ কাৰণে যেটো পাইছো sin C ৰ কাৰণে হেতু পাইছো যেতিয়া আমি ভ্যালুখিনি চাম তেতিয়া এটো আমি ইউজ কৰিম এই কথাটো এতিয়া মন কৰি যোৱা যেতিয়া আমি ভ্যালুখিনি চাম চাৰ্টখন চাম সেই চাৰ্টখন চাওতে মই হেখিনি দেখাম কেনেদৰে আমি এটা লাইন মনত ৰাখিলে বাকি গোটেইখিনি মনত ৰাখিব পাৰো বা আৰু এটা শৰ্ট ট্ৰিক আছে সেই শৰ্ট ট্ৰিকটো দেখাম গতিকে তেতিয়ালৈকে কন্টিনিউ কৰি যাওঁ অংকখিনি ওকে নেক্সট সেকেন্ড কোৱেশ্চন সেকেন্ড কোৱেশ্চনটোত কি কোৱা আছে PQR এটা ট্ৰায়াঙ্গল দিয়া আছে Q2 হৈছে ৰাইট এংগল Q2 সমকোণ এতিয়া আমাক ফাইন্ড কৰিব কৈছে tan P - cot R তাৰ মানে আমি P কোণৰ tan ৰ অনুপাতটো উলিয়াব লাগিব আৰু R কোণৰ cot ৰ অনুপাতটো উলিয়াব লাগিব তাৰ কাৰণে আমাক তিনিটা বাহুৰ দৰকাৰ হ'ব ঠিক আছে তিনিটা বাহুৰ দৰকাৰ হ'ব কিন্তু এটা বাহু নাজানো প্ৰথমতে আমি কি কৰিব লাগিব সেই বাহুটোৰ মানটো উলিয়াই ল'ব লাগিব তাৰ পিছত আমি tan P আৰু cot R মান উলিয়াই পেলে বিয়োগ কৰি দিলে হ'ল সাবট্ৰেক্ট কৰি দিলে হ'ল ঠিক আছে প্ৰথমতে তোমালোকে সদায় সলিউশনত লিখি লবা given দিয়া আছে triangle PQR is a right angle triangle মই শর্ট কে লিখিছো PQR is a right angle triangle right angled at Q right angled at Q PQR এটা সমকোণী ত্ৰিভুজ যত angle Q = 90 ডিগ্ৰী বা সমকোণ এটো লিখি ললা দিয়া আছে বুলি নেক্সট আৰু কি দিয়া আছে PQ = 12 cm PR = 13 cm ঠিক আছে এতিয়া PQ আৰু PR ৰ ভ্যালু দিয়া আছে আমি QR ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব তেতিয়া আমি ট্ৰিগোনোমেট্ৰিক ৰেশিওখিনি উলিয়াব পাৰিম আমি ডাইৰেক্টলি কি কৰো ইউজিং পাইথাগোৰাছ থিওৰাম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাও যেতিয়া এটা সমকোণী ত্ৰিভুজৰ ৰাইট এংগল ট্ৰায়াঙ্গল এটাৰ
দুটা বাহু দিয়া থাকে 3 নম্বৰটো উলিয়াব লাগে আমি সদায় পাইথাগোৰাছ থিওৰাম ব্যৱহাৰ কৰোঁ ঠিক আছে ইউজিং পাইথাগোৰাছ থিওৰাম PR square is equal to PQ square plus QR square আমাক কাৰ ভ্যালু লাগে QR ৰ ভ্যালু লাগে গতিকে QR টো অকলখৰীয়া কৰি এই দুটা ভ্যালু পুট কৰি দিয়া PR equal to হ'ব PR ৰ জায়গাত পাতিব পাৰো আমি 13 square equal to 12 square plus QR square QR টো অকলখৰীয়া কৰি 12 টো এফালে লৈ আহিলে সাবট্ৰাক্ট হ'ব 13 স্কয়াৰ মাইনাস 12 স্কয়াৰ হ'ব মই এফালে লিখিছো QR square is equal to হ'বগে 13 square minus 12 square এতিয়া 13 ৰ স্কয়াৰ 12 ৰ স্কয়াৰ হেকেটা ভ্যালু উলিওৱাতকে আমাৰ ওচৰত আৰু এটা ফৰ্মুলা আছে ঠিক আছে যি সকল এডভান্স মেথছ আছে তেওঁলোকেটো পাইছাই মেবি ম্যাথমেটিক্সৰ এলজেব্ৰাটো আছে এটো a square minus b square কি হয় a plus b into a minus b তো সেম হৈ আছে এটো a square জায়গাত আছে 13 square b square জায়গাত আছে 12 square আমি যদি হেতু ইউজ কৰো তেতিয়া কি হ'ব অকমান হলো শর্ট হ'ব ক্যালকুলেশনটো so QR square is equal to 13 plus 12 a plus b a minus b 13 minus 12 a minus b কি কৰিলো এটা 13 minus 12 কি হৈ যায় 1 গটিকে a ভ্যালু টু 1 হৈ গল থাকিলে অকল এটো ভ্যালু তা মানে 25 into 1 ঠিক আছে এতিয়া QR ৰ ভ্যালু কি হ'ব QR ৰ ভ্যালু হ'বগে √25 তা মানে both সাইডত আমি কি কৰিছো √over লগাই দিছো গটিকে আমি জাস্ট এফালে শো কৰিছো কাৰণ এফালে q স্কয়াৰৰ পৰা স্কয়াৰটো আঁতৰি যাব q হল QR হল 25 ৰ কি হয় বৰ্গমূল স্কয়াৰ ৰুট কৰিলে 5 পাও তা মানে QR ৰ ভ্যালু পালুগে আমি 5 সেন্টিমিটাৰ ঠিক আছে QR ৰ ভ্যালু পালু 5 সেন্টিমিটাৰ এতিয়া আমাৰ প্ৰবলেম নাই এতিয়া আমি কি উলিয়াব পাৰিম ডাইৰেক্টলি 10p therefore 10p 10 ৰ কাৰণে কি হয় sin আৰু cos ৰ কাৰণে সদায় তলত হাইপোটেনিউছ ডাল আহে 10 ৰ কাৰণে কি হয় p/b আহে ঠিক আছে p এংগল টো যদি কনসিডাৰ কৰো p এংগল টো কনসিডাৰ কৰিছো p কাৰণে পাৰপেন্ডিকুলাৰ কি হ'ব প্ৰথম চাই লোৱা ইয়াত কোনটো তলত আহিব কোনটো ওপৰত আহিব যদি খেলি মেলি লাগে কি কৰিবা t ওচৰত কোনটো আছে p নে b t ওচৰত আছে p তো p আহিব ওপৰত তো তলত কি আহিব b মই তোমালোকক বুজিবৰ কাৰণে লিখি লৈছো t পাৰমানে p/b মানে কি পাৰপেন্ডিকুলাৰ বাই বেস এ পাৰপেন্ডিকুলাৰ কোনডাল p ৰ কাৰণে পাৰপেন্ডিকুলাৰ হল QR আৰু বেস কোনডাল হ'ব লগতে থকাডাল PQ QR by PQ তো QR ৰ ভ্যালু মাত্ৰ পালো 5 PQ ৰ ভ্যালু দিয়া আছে 12 তো এটো ভ্যালু হৈ গল 5/12 সিমিলাৰলি cot r cotৰ কাৰণে কি হ'ব cotৰ কাৰণে ইয়াৰ 10 ৰ উল্টাটো হয় p/b জায়গাত আহিব b/p আৰু যদি খেলি মিল লাগে তেতিয়াও চাই লব পাৰা c ওচৰত কোনটো আছে p নে b b আছে মানে বেসৰ b তাৰ পিছত পাৰপেন্ডিকুলাৰ p আহিলে তলত ঠিক আছে তো ইয়াত r এংগলটোৰ কাৰণে বেস কোনডাল QR ডাল আকৌ তো QR আৰু পাৰপেন্ডিকুলাৰ কোনটো হ'ব r ৰ কাৰণে অপজিটত থকাডাল PQ তো QR by PQ তো সেম ভ্যালু 5/12 এতিয়া আমাক কি ফাইন কৰিব কৈছে 10p cot r যদি আমি 10p cot r উলিয়াও সো ভ্যালু কেটা সেম ওলাইছে 5/12 5/12 তো এই ভ্যালুটো কিমান লালে 0 গতিকে আমাৰ 10p cot r ৰ ভ্যালু ওলাবগে 0 সিম্পল আছিল জাস্ট পাইথাগোৰাছ থিওৰাম লগাই পেলে 10 আৰু cot ৰ ভ্যালু উলিয়াই দিলু আমাৰ সাবট্ৰেকশনৰ ভ্যালুটো ওলাই গল তো 10 আৰু cot ৰ ভ্যালু উলিয়াবৰ কাৰণে কি দৰকাৰ হয় হেতু ভালদৰে চাই লবা আৰু যদি কিবা বুজি নোপোৱা তেন্তে কমেন্ট সেকশনত জনাব পাৰিবা ঠিক আছে আমি নেক্সট প্ৰবলেমটোলে মুভ কৰো ওকে থাৰ্ড কোৱেশ্চনটো কি দিয়া আছে থাৰ্ড কোৱেশ্চনটো দিয়া আছে sin a = 3/4 আমাক cos a আৰু tan a ৰ ভ্যালু উলিয়াব কৈছে এতিয়া আমাক কোনো ট্ৰায়াঙ্গল দিয়া নাই আমি according to the question এটা ট্ৰায়াঙ্গল ড্ৰ কৰি লৈছো তাত এটা এংগল লৈ লৈছো a তাৰ মানে যেতিয়া sin ৰ এংগলে দিয়ক বা cos ৰ এংগলে দিয়ক বা এনি ট্ৰিগোনোমেট্ৰিক ৰেশিও দিয়ক তাৰ মানে কি সদায় কি হ'ব এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ লগত ডিল কৰিব ঠিক আছে সেই কাৰণে এটা ৰাইট এংগল ট্ৰায়াঙ্গল এটা সমকোণী ত্ৰিভুজ আঁকি ললো তাত এটা বিন্দু নাম দি ললো a
এটো ভাৰ্টেক্সটো নাম দি লৈছো a গতিকে বাকি কেটা কি হয় কি নহয় কোনো দৰকাৰ নাই আমাক জাস্ট a টো দিয়া আছে ঠিক আছে আমি আমাৰ সুবিধা মতে এই কেটা নামাকৰণ কৰি লব পাৰো সাপোজ মই নামাকৰণ কৰি ললো এটো b আৰু এটো c এতিয়া আমাক ভ্যালু দিয়া আছে sin a তো sin a কি হয় perpendicular by hypotenuse তো a কোণৰ perpendicular কোণটো হ'ব bc আৰু তাৰ মানে ইয়াত দিয়া আছে bc by hypotenuse সদায় কোণডাল হ'ব ইয়াত ac ডাল তো এটো কোৱেশ্চন মতে bc by ac হ'ব sin a ৰ মান এতিয়া কথা হল এই sin a দিয়া আছে মানে কি এটো ৰেশিও হয় ঠিক আছে ৰেশিও হয় তো গতিকে আমি বাহুকেইটাৰ আমি এক্সাক্ট ভ্যালুটো জানো এক্সাক্ট ভ্যালুটো না জানো কি হয় ধৰা sin a ইয়াৰ জনিবা কিবা এটা ভ্যালু আছিল সাপোজ মই ধৰি লৈছিলো 9 a ভ্যালুটো 9 a ভ্যালুটো 12 ফৰ এক্সাম্পল যেতি আমি ৰেশিও লৈছো কি হ'ব আমাৰ ইয়াত কি চাম আমি কমন ফ্যাক্টৰ আছে নেকি yes আছে 3 is the common factor তেতিয়া হলে আমি ডিভাইড কৰি দিও তো ডিভাইড কৰি পেলে তাক আমি কি হল লিখো লঘিষ্ঠ আকাৰত লিখো ঠিক আছে 3/4 এনেকৈ লিখা হ'ব তেতিয়া হলে আমি ঘুৰাই পেলে আকৌ অৰিজিনাল ভ্যালুটো পাবৰ কাৰণে কি কৰো সেই 3/4 ৰ লগত তো সেম নাম্বাৰটা মাল্টিপ্লাই কৰিব লাগিব সেম নাম্বাৰটা মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমি সাইড কেডালৰ বাহু কেডালৰ অৰিজিনাল ভ্যালু পাম হয়নে গতিকে সেম কথা কি কৰিব লাগিব গতি এটো আমাৰ bc ৰ ডাইৰেক্ট ভ্যালুটো নহয় অৰিজিনাল ভ্যালু নহয় এটো ac ৰ অৰিজিনাল ভ্যালুটো নহয় গতিকে আমি কি কৰিম তাক পাবৰ কাৰণে এটা কনস্ট্যান্ট মানে সেম নাম্বাৰ যেনেকৈ মাল্টিপ্লাই কৰিছো আমি ধৰিলম কোনোবা এটা সংখ্যা পূৰণ কৰিলে ইয়াৰ এক্সাক্ট ভ্যালুটো পাই গতিকে আমি হেদৰে লিখিলম প্ৰথমতে সদায় কি কৰিবলৈ কৈছো মই সলিউশন স্টাৰ্ট কৰতে given বুলি লিখিলবা কি দিয়া আছে given ঠিক আছে given sin a equal to 3/4 বেলেগ একো দিয়া নাই গতিকে let ধৰা হল triangle abc is a right angled triangle shortcut লিখিছো মই ধৰা হল abc এটা সমকোণী ত্ৰিভুজ right angled at b যত b কোণ b equal to 90 degree right angled at angle b যত কোণ b equal to 90 degree বা সমকোণ এতিয়া sin এর ভ্যালু দিয়া আছে এটো গতিকে let বুলি লিখিবলে আকৌ লিখি লৈছো let bc equal to 3k আৰু ac equal to 4k তাৰ মানে আমি এই 3 লগত সাপোজ 3 লগত k মাল্টিপ্লাই কৰি দিয়া লগে লগে ইয়াৰ অৰিজিনাল ভ্যালুটো পালো আৰু 4 ৰ লগত k মাল্টিপ্লাই কৰি দিয়া লগে লগে ac ৰ অৰিজিনাল ভ্যালুটো পালো ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি সাম ডাইৰেক্টলি ab ৰ ভ্যালু কি কৰিব লাগে ab ৰ ভ্যালু লিখিবৰ কাৰণে তোমালোকে অলৰেডি গম পালা যেতিয়া দুটা বাহু নোন থাকে এটা আননোন থাকে তেতিয়া হলে আমি ডাইৰেক্টলি এপ্লাই কৰো পাইথাগোৰাছ থিওৰাম তো using পাইথাগোৰাছ থিওৰাম মই আকৌ শৰ্টকাট লিখিছো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি পাও কি পাও পাইথাগোৰাছৰ উপপাদ্য মতে আমি পালো ac স্কয়াৰ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ এতিয়া আমাক ab স্কয়াৰ ভ্যালুটো আননোন গতিকে ab স্কয়াৰটো অকলে ৰাখি পেলে bc স্কয়াৰটো এফালে লৈ আহিব পাৰিম তো ac স্কয়াৰ ভ্যালু পালো আমি 4k হোল স্কয়াৰ minus bc স্কয়াৰ ভ্যালু হ'ব 3k হোল স্কয়াৰ ইকুৱেল টু হোল ab স্কয়াৰ তো ab স্কয়াৰটো আমি লেফট সাইডে লিখো কাৰণ হেতু আমাক ভ্যালুটো ফাইন্ড কৰিব কৈছে ab স্কয়াৰ ইকুৱেল টু 4k স্কয়াৰ ইকুৱেল টু কিমান হ'ব 16k স্কয়াৰ 4 2 স্কয়াৰ হ'ব k2 স্কয়াৰ হ'ব 4 স্কয়াৰ হ'ল 16 k স্কয়াৰ তো minus 3k স্কয়াৰ মানে হ'বগে 9k স্কয়াৰ 16k স্কয়াৰ minus 9k স্কয়াৰ ভ্যালু কিমান 7k স্কয়াৰ তো k স্কয়াৰ কেটাটো সাবট্ৰাক্ট নহয় সাবট্ৰাক্ট কি হয় ভ্যালু কেটা নিউমেৰিকেল ভ্যালু কেটা তো নিউমেৰিকেল ভ্যালুটো 16 minus 9 হয় 7 তো 7k স্কয়াৰ এটো 7k স্কয়াৰটো পালো ab স্কয়াৰৰ ভ্যালু তো ইয়াৰ পৰা ab ৰ ভ্যালু কি ওলাব ab ৰ ভ্যালু both side আমি root over ইউজ কৰি দিলু কি হ'ব root over 7k স্কয়াৰ 7 টো এটা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা গতিকে ইয়াৰ কোনো কি নাই বৰ্গমূল নাই গতিকে হি কি হৈ থাকিব √7 হৈ থাকিব ঠিক আছে k স্কয়াৰ পৰা কি আহি যাব
k এটা বাহিৰলৈ গুচি আহিব তাৰ মানে ইয়াৰ ভ্যালুটো কি পালোগে আমি √7k পালোগে এতিয়া আমাক ফাইন্ড কৰিব দিছিলে cos a এর ভ্যালু তো ইজিলি আমি cos a এর ভ্যালু উলিয়াব পাৰিম cos a ইকুৱেল টু কি হ'ব cos a এর কাৰণে কি লাগে আমাক সদায় হাইপোটেনিয়াছ ডাল তলত লাগে আৰু c ৰ ওচৰত কি আহে b cos ৰ c ওচৰত আহিব b হয় না b মানে কোনডাল বেস ইয়াত হ'ব ab ডাল গতিকে এই ক্ষেত্ৰত আহিব ab বাই ac তো ab ৰ ভ্যালু a মাত্ৰ ওলাই আহিছে √7k আৰু ac ৰ ভ্যালু কিমান আছে 4k তো k ক্যান্সেল গল ঠিক আছে এটো ভ্যালু থাকিলেকে √7/4 সিমিলারলি আৰু এটা উলিয়াব দিয়া আছে tan a তো tan a এর ভ্যালু কি হ'ব tan a তো হাইপোটেনিয়াস নাহে কি আহিব পারপেন্ডিকুলার আৰু বেস পারপেন্ডিকুলার ওপৰত আহিব না বেস ওপৰত আহিব t ওচৰত আছে p গতিকে পারপেন্ডিকুলার ডাল ওপৰত আহিব a কাৰণে পারপেন্ডিকুলার হৈ গল bc আৰু বেস আহি গল ab bc/ab ঠিক আছে bc/ab তো bc ৰ ভ্যালু আমাক দিয়া আছে 3k আৰু ab ৰ ভ্যালু পালো √7k k ক্যান্সেল গল ভ্যালু থাকিলে 3/√7 তো আমি ইজিলি ফাইন্ড কৰিব পাৰিলো cos a আৰু tan a এর ভ্যালু ঠিক আছে আজিৰ ভিডিওত আমি এই তিনটা কোৱেশ্চন লম গতিকে তোমালোকে যদি বুজি পাইছা তেনেহলে ভিডিওটো লগৰখিনিৰ লগত শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা যদি তোমালোক নতুনকৈ আহিছা আৰু আমি ইয়াৰ পাছতে নেক্সট কোৱেশ্চনখিনি কৰিম আমি বেসিকৰ পৰা ষ্টাৰ্ট কৰিছো আমি এডভান্স লেভেললৈকে কৰিম ইয়াৰ পিছত আমি এডিশনাল কোৱেশ্চনো কৰিম ঠিক আছে নট অনলি আমাৰ যিখন সেভাৰ সিলেবাসত থকা কোৱেশ্চন বা এনসিআৰটি যেটো সিলেবাসত থকা কোৱেশ্চন সেইখিনিয়ে নহয় এডিশনাল কোৱেশ্চনো কৰিম যাতে আমি ট্ৰিগোনোমেট্ৰি এটা ভাল গ্ৰিপ ৰাখিব পাৰো ঠিক আছে থ্যাংক ইউ এভৰিওয়ান হ্যাপি লার্নিং